শুনিবলৈ পাইছো যদু পতিয়া বোলে অতি সোনকালে প্ৰাগজ্যোতিষ লগত কৰিব আক্ৰমণ যুদ্ধ হ'ব অতি অলপতে সেই নৰকাসুৰৰ লগত সুন্দৰ অতি সুন্দৰ মত নৰকাসুৰে অহংকাৰৰ মত নহয় মত সূৰ্য বিচাৰ নকৰি জগত মাতা কামাখ্যাক ভক্তিৰূপে আশা কৰে আৰু দেৱতাসকলক বন্দিত থৈ অন্ধকাৰৰ উদাহৰণ হৌৱা যদুপতি আমাৰ ফালে আহিব লাগিব যদুপতি শুনিবলৈ পাইছো বোলে আপুনি প্ৰাগজ্যোতিষ নগৰ আক্ৰমণ কৰিবলৈ মন্থ কৰিছে সত্য সত্য কাশ্যপী কিন্তু তাৰ আগে তুমি প্ৰাগজ্যোতিষপুৰলৈ গৈ নৰকাসুৰক কবা বিনা চৰ্তে দেৱতাসকলক মুক্ত কৰি দিব ভাল যদুপতি মই এতিয়াই যাত্ৰা কৰিম প্ৰাগজ্যোতিষ নগৰে ব'লা